ডিব্ৰুগড়ত চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ উদ্যোগত আৰু চিভিল ডিফেন্সৰ সহযোগত এক বিশাল আপতকালীন আখৰা সম্পন্ন। ৰাজ্যত প্ৰকৃতিৰ ভয়ংকৰ ধ্বংসলীলা ক্ৰমে বানপানী, ভূমিস্খলন, ভূমিকম্প আৰু অগ্নি নিবাৰণৰ বাবে ৰাজ্যক সজাগতা আৰু প্ৰতিৰোধৰ লক্ষ্যৰে ডিব্ৰুগড়ত নয়ন চমুৱাৰ মালিকাধীন চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ উদ্যোগত চিভিল ডিফেন্সৰ সহযোগত এক বিশাল আপতকালীন আখৰা সম্পন্ন হৈ যায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত, প্ৰাক্তন জিলা ন্যায়াধীশ প্ৰদীপ খনিকৰ, প্ৰাক্তন ভাৰতীয় তেল নিগমৰ সুৰক্ষা বিভাগৰ মুৰব্বী প্ৰণৱ কুমাৰ গগৈ, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ভাস্কৰ ডেকা, ডিব্ৰুগড় অগ্নি আৰু আপতকালীন সুৰক্ষা বিভাগৰ বিষয়া মতিৰাম হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। নয়ন চমুৱা, চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ এছিষ্টেণ্ট ডাইৰেক্টৰ। আজি আমাৰ উদ্দেশ্য আছিলে আৰ্থকুৱেক এণ্ড ইভাকুৱেশ্যন এটা ড্ৰিল পাতিছিলে, মক ড্ৰিল। আৰু মক ড্ৰিলটো আমাক কিয় লাগে ডে টু ডে লাইফত? আজিকালি দেখা যায় আমাৰ যদি কেনেবাকৈ ভূমিকম্প আজিকালি খুব সঘনে হ'ব ধৰিছে, আৰু আমাৰ ভূমিকম্পলে বহুতখিনি আমাৰ কলেপছ হয়, বহুত মানুহ ইনজিউৰ্ড হয়। কিন্তু আমি কিছুমান নলেজ নথকাৰ বাবে আমাৰ কি হৈ যায়, তেতিয়া আমাৰ ঘটনাবোৰ বেছি বাঢ়ে। চ' আজি আমাৰ সমাজখনক একচুৱেলি এৱাৰনেছ এটা আনিবলৈ আমি এই ড্ৰিলটো কণ্ডাক্ট কৰিছিলোঁ। একচুৱেলি আমাৰ কি হয়, আমাৰ শিক্ষানুষ্ঠানটোৰ পৰা আমাৰ যথেষ্টখিনি ষ্টুডেণ্টে আমাৰ শিক্ষা পাইছে, কিন্তু সমাজখনক আমি কেনেকৈ দিব লাগে, সমাজখনক এটা মেছেজ দিব লাগে। চ' আমাৰ উদ্দেশ্যটো আছিলে যে সমাজখনক এটা মেছেজ দিবলৈ পাৰি নেকি। চ' আজি আমি ছাকচেছফুলি এনেকুৱা লাগিছে আমি কমপ্লিট কৰি পিনি আমি সেইটো সুখী হৈছোঁ। আৰু এইটো আমাৰ বিশেষকৈ ফায়াৰ এণ্ড ছেফটি কোৰ্চটো কিয় কৰিব লাগে, আজিকালি দেখা যায় ছেফটিটো চবতে মাষ্ট হৈ গৈছে, মাষ্ট বি ছেফটিটো আমাক চবতে কৰিব লাগে। আৰু প্ৰতিটো ক্ষেত্ৰত মানে আজিকালি যিকোনো এটা অৰ্গেনাইজেশ্যনত ফায়াৰ এণ্ড ছেফটিটো দৰকাৰ হৈ যায়। চ' সেইকাৰণে আমাৰ নতুন প্ৰজন্মখিনিক আমি উৎসাহ দিবলৈ আমি এখন ডিগবৈত একচুৱেলি মুকলি কৰিছিলোঁ। আৰু আমি চবকে অনুৰোধ জনাইছোঁ এই কোৰ্চটো কৰক, আৰু নিশ্চয় তেওঁলোকে কিবা এটা সংস্থাপন পাবলৈ সক্ষম হ'ব। আৰু আমাৰ প্ৰথম বছৰ যিমানখিনি পৰীক্ষাৰ্থী আছিলে 100% প্লেচমেণ্ট পালে, আৰু দ্বিতীয় বছৰ আমাৰ 3জন ইতিমধ্যে পালে, নুমলীগড় ৰিফাইনেৰী আৰু 2জন জেগাত পাইছে, আৰু বাকী তেওঁলোকৰ প্ৰচেছিং চলি আছে, চাগে অতি সোনকালে তেওঁলোকে কিবা এটা কৰ্মসংস্থাপন পাব। আৰু ইয়াৰ দৰে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ ওচৰলৈ আহি পিনে যিমানখিনি আমাক প্ৰচাৰ কৰি দিছে, যাতে এই মেছেজ যাতে আমাৰ সমাজলৈ যাওক, সমাজখন যাতে আমাৰ ফায়াৰ ফ্ৰী হওক, আৰু আৰ্থকুৱেক এইবিলাক যিবিলাক ঘটনা হৈছে এইবিলাক যাতে ফ্ৰী হওক, মুক্ত হওক যাতে। আৰু ডিব্ৰুগড়ৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।